দুলীয়াজানৰ স্বেচ্ছাসেৱী সংগঠন হেল্প লাইফ ফাউণ্ডেশ্যনৰ ছবি অঁকা প্ৰতিযোগিতা। দেওবাৰে তৈলনগৰী দুলীয়াজানৰ অন্যতম বেচৰকাৰী সংগঠন হেল্প লাইফ ফাউণ্ডেশ্যনৰ এখন ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। সংগঠনটোৰ সভাপতি শ্বাহিদুল হুছেইন আৰু সম্পাদক ইকবাল হুছেইনে বিদ্যালয়সমূহৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত অঞ্চলটোৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। हेल्प लाइफ फाउंडेशन की तरफ से ये ड्राइंग कंपटीशन अभी हुआ है। ये मतलब छोटे छोटे बच्चों को भविष्य में आगे बढ़ने के लिए प्रेरणा देने के लिए किया गया है और ताकि वो लोग आगे चल के कुछ अच्छा करें, इस उद्देश्य से इस प्रोग्राम को आयोजन किया गया है। দুলীয়াজানৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণী সভাও অনুষ্ঠিত হৈ যায়। হেল্প লাইফ ফাউণ্ডেশ্যনৰ উদ্যোগত আজি আমি এখন ড্ৰয়িং কম্পিটিশ্যন আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ বহুতখিনি স্কুলৰ ল'ৰা ছোৱালী প্ৰতিযোগিতাত ভাগ লৈছে। প্ৰত্যেক জিলাৰ প্ৰায় স্কুলৰ পৰাই আমাৰ ল'ৰা ছোৱালী আহিছে ভাগ ল'বৰ কাৰণে আৰু বহুত ধুনীয়া প্ৰগ্ৰাম আমি আয়োজন কৰিছোঁ আমি ইয়াত ৰাষ্ট্ৰভাষা স্কুলত। Text report, Public News Time.